তেতিয়ালে গম পাই যে আমি ফৰেনাৰ হয় বহুত ধুনীয়াকৈ ইণ্টাৰেক্ট কৰে যে আপুনি ফৰেনাৰ ইণ্ডিয়াৰ ক'ৰ পৰা আহিছে পাৰ্টিকুলাৰলি মই যেতিয়া কওঁ মই আছামৰ পৰা আহিছোঁ তেতিয়া কওঁ আপুনি বাংলা জানে নিশ্চয় এইটো কথা বুজিব লাগে যে সদায় ঘৰত ৰাখিলেতো জীৱনটো কৰিব নোৱাৰিব মা দেউতাৰ একমাত্ৰ একমাত্ৰ হয় মই একমাত্ৰ হয় অৰিয়েলি প্লাছৰ নকোৱা কথা অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে বাংলাদেশৰ জেহৰুল ইছলাম মেডিকেল কলেজ হস্পিটেলৰ MBBSৰ এগৰাকী ছাত্ৰ জাভেদ আখতাৰ মই নমস্কাৰ জনাইছোঁ নমস্কাৰ ছাৰ এতিয়া আমি কিছু কথা আজি পাতিম আমাৰ নকোৱা কথা অনুষ্ঠানৰ জৰিয়তে বেকৈ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ আমি কথা পাতিম বহুতো ছাত্ৰ ছাত্ৰীয়ে মেডিকেল পঢ়িম বুলি আশা কৰি থাকে কিন্তু আমাৰ যি নিটৰ পৰীক্ষা এই পৰীক্ষাত সুবিধা নাপায় তেওঁলোকৰ যি সপোন এই সপোন ভাঙি যায় বা তেওঁলোকে যি ধৰণে এগৰাকী MBBS ডক্টৰ ওলাব লাগিছিল তাৰ পৰিৱৰ্তে এটা বেলেগ লাইনলৈকে তেওঁলোক গুচি যোৱা আমি দেখোঁ লগে লগে আমি আমাৰ সমাজখনে কিছু চিকিৎসকৰ পৰা বঞ্চিত হয় এতিয়া মই জানিব খুজিম যে যিখন মেডিকেল কলেজত বৰ্তমান অধ্যয়ন কৰি থকা হৈছে বা বাংলাদেশলৈ গৈ এই ধৰণে অধ্যয়ন কৰাৰ ক্ষেত্ৰত কি সুবিধা কি অসুবিধা আছে হয় ফাৰ্ষ্ট অফ অল মেইন সুবিধাটো হ'ব আপোনাৰ ফাইনেন্সিয়েলটো ইণ্ডিয়াত কৰিব গ'লে যিটো কোৰ্চৰ আপোনাৰ বেয়াৰ মিনিমাম 1 year লাগে এইটো তাত অলমষ্ট হাফ এমাউণ্টত হৈ যায় মানে ভাৰতবৰ্ষত যদি আমি ব্যক্তিগত খণ্ডত MBBS ডিগ্ৰীটো ল'বলৈ যাওঁ তাৰ যিটো খৰচ বাংলাদেশত সেয়া আধা হয় কিছু ক্ষেত্ৰত আধাতকৈও কম হৈ যায় অলমষ্ট মানে কলেজ লৈ অলপ ডিফাৰেঞ্চ হয় তথাপি তুলনামূলকভাৱে ভাৰততকৈ বহু গুণে কম হয় আৰু তাত আপোনাৰ কোৰ্চ অলমষ্ট চিমিলাৰ ইণ্ডিয়াৰ পাব্লিকেশ্যনৰ বুক বুলি তাত ফ'ল' কৰা হয় চিমিলাৰ কোৰ্চ আপোনাৰ ডিউৰেশ্যন ছেইম থাকে চ' তাত কোৰ্চ কৰি আহি কেনে ইয়াত বিশেষ একো প্ৰব্লেম নহয় আৰু ছেইম ডক্টৰ ছেইমেই হয় চব বাকী এনেই তাত গৈ পেলাই যিখিনি সা সুবিধা হয় আমাৰ বহুত কেতিয়াবা বিদেশলৈ যোৱাৰ ক্ষেত্ৰত কিছুমান ছাত্ৰ ছাত্ৰী কিছুমান সন্দেহো কৰে থাকে হয় গতিকে এই ক্ষেত্ৰত কেনেকুৱা পোৱা হৈছে তেনেকুৱা একদম মানে অসুবিধা একোৱেই নাপালোঁ এতিয়ালৈ যিহেতু মোৰ বেছি টাইম হোৱাও নাই বাৰু পিছলৈ ভৱিষ্যত কি হয় ক'ব নোৱাৰি এতিয়া বাট যিখিনি টাইম মই পাইছোঁ এতিয়ালৈ একদম একো অসুবিধা পোৱা নাই কলেজৰ ছিষ্টেমবোৰ বহুত ধুনীয়া কলেজৰ অথৰিটি বহুত ভাল অথৰিটি যোনবোৰ আৰু আপোনাৰ পঢ়া ক্ষেত্ৰৰ ছিষ্টেমবিলাক ভাল ছিনিয়ৰ্ছবোৰ বহুত হেল্পফুল জুনিয়ৰক মানে কেতিয়াও একো মানে নেদেখায় আৰু যে তহঁত জুনিয়ৰ নতুনকৈ আহিছা আৰু যিটো আমাৰ বিশেষকৈ মানে ৰেগিং বোলা যিটো কয় তাত মানে একদম নচলে সেইটো বহুত ষ্ট্ৰিক্ট হয় অথৰিটিও বহুত ষ্ট্ৰিক্ট হয় আমাৰ ভাৰতবৰ্ষৰ অন্য দেশৰ কথা মই ক'ব বিচৰা নাই আমাৰ ভাৰতবৰ্ষৰ কিমান ছাত্ৰ ছাত্ৰী থকা বুলি অনুমান যিহেতু ডাইৰেক্ট নাম্বাৰটো কোৱা অলপ অসুবিধা হ'ব কলেজখিনিতো এটা ধাৰণা নাই যিখন কলেজ আমাৰ কলেজত মই যোনখন আছোঁ তাত এতিয়ালৈ এট প্ৰেজেণ্ট মোৰ দেন 100 ষ্টুডেণ্টছ আছে আপোনাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা লৈ কেনে একদম 5th year ইণ্টাৰনলৈ মোৰ দেন 100 ইণ্ডিয়ানছ আছে আৰু অসমৰ আমাৰ কিমান থকা বুলি ধাৰণা অসমৰ আপোনাৰ নিয়াৰ এবাউট এতিয়ালৈ 22-24 ইমান হ'ব মেবি আমাৰ কলেজখনত আৰু এতিয়া তুমি যিহেতুকে গৈ তাত বাংলাদেশত MBBSৰ কাৰণে গুচি গ'লা এই সপোনটো হঠাতে হোৱা নাই ঘপকৈ হোৱা নাই আগৰ পৰা এটা চিন্তা চৰ্চা আছিলে কেনেকৈ আৰম্ভ কৰা হৈছিল একচুৱেলি মানে ওচৰতে দেউতা এটাই খবৰ পাইছিলে যে ওচৰৰে কোনোবা দেউতাৰ চিনাকি এনেকুৱা কলিগৰ থ্ৰু দি মানে কৈছে তাত অধ্যয়ন কৰি আছে MBBSৰ তেনেকৈ দেউতাই জানি ল'লে যিহেতু এটা ছেকেণ্ড অপশ্যন ৰখা অলৱেজ বেটাৰ হয় এটাই ডিচিশ্যন কৰি লোৱাটো অলপ ভুল হৈ যায় চ' ৰাখি থৈছিলে যিহেতু ৰিজাল্ট আহিলে গম পালোঁ ইয়াৰ কাৰণে কোৱালিফাই নহ'ব ইয়াত চ' দেউতাই ভাবিলে যিহেতু কৰি আহিছে বহুত ইয়াত কৰি আছে মানে প্ৰেক্টিচ কৰি আছে এজ এ ডক্টৰ চ' সেইটো কাৰণে দেউতাই ডিচিশ্যন ল'লে আৰু যে তাত দিয়াই বেটাৰ হ'ব আৰু নিশ্চয় আৰু এনেকুৱাও হৈ যায় কেতিয়াবা যে এইবছৰ মোৰ নিটত মই ভাল চিট এটা পাবৰ কাৰণে কোৱালিফাই নহ'লোঁ পিছৰ বছৰ হ'ম বুলি এতিয়া খাটাং কৰা টান বহুত টান হৈ গৈছে বহুত টান চিটুৱেশ্যনটো গমেই পাইছে কেনেকুৱা হৈ আছে ধৰণৰ পৰিৱেশ হৈ গৈছে মানে এটা বিশ্বাসৰ হয় অভাৱ হৈছে গতিকে নিশ্চয় এটা বছৰ লছ নকৰি যদি ফাইনেন্সিয়েল চাউণ্ড থাকে অভিভাৱকসকলৰ তেনেহ'লে বাহিৰত গৈ পেলাই এইটো কৰাটো উচিত বুলিয়ে ক'ব যাম কাৰণ মিছাতে সময় নষ্ট কৰিতো লাভ নাই আৰু যিহেতু আজিকালি চিটুৱেশ্যনটো গমেই পাইছে চবে যিহেতু কেনেকুৱা অৱস্থা হৈছে এক্সাম যোনে কণ্ডাক্ট কৰে ডিৰেক্টলি কাকো ব্লেম নিদিওঁ বাৰু বাট গম পাইছে চবে কি হৈ আছে চিটুৱেশ্যনটো চ' সেইটোৰ কাৰণে একো চিয়ৰিটি কোনো দিব নোৱাৰে যে কাট অফ এইবছৰ যদি ইমানখিনি আছে নেক্সট বছৰো সিমানখিনিয়ে থাকিব অলপ বঢ়াটো বেলেগ কথা কিন্তু এতিয়া যিমান যিকে বাঢ়িছে 600ৰ তলত মানে একো গেৰেণ্টিয়ে নাই আছামতো আমাৰ
ধৰিব নোৱাৰে যে পাবই নিশ্চয় চ' এনেই মিছাতে সময় নষ্ট কৰাকৈ মই ভাবোঁ বেটাৰ অপশ্যন হয় মোৰ পাৰ্চপেক্টিভেদি মুঠতে যদি এটা সিদ্ধান্ত লৈ লোৱা যায় যে মই চিকিৎসা বিজ্ঞান পঢ়িম বা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হ'ম তেনেহ'লে ইয়াত নাপালেও আমি বিদেশলৈ গৈ কৰিব পাৰোঁ বা তাত আমাৰ বৰ ডাঙৰ কথা নহয় আৰু নহয় পইচা পাতিৰ বাহিৰে বেলেগ ডাঙৰ সমস্যা নাথাকে হয় আৰু যিহেতু বাংলাদেশ আমাৰ নেইবাৰিং কাণ্ট্ৰি হয় একদম ওচৰতে সেইটো চিন্তাও নাথাকে এনেকুৱা এটা ধাৰণা হয় বহু ক্ষেত্ৰত কয় যে বাংলাদেশতনো কেনেকুৱা কিমান মান পাব এনেকুৱা এটা সন্দেহ দুই চাৰিয়ে প্ৰকাশ কৰে এইটো ক্ষেত্ৰত কেনেকুৱা বাৰু হয় একচুৱেলি সেইটোতো আমাৰ ধাৰণা হয় ৰিচ কাণ্ট্ৰিবিলাকত যাব লাগে ইউক্ৰেইন মানে আমি ক'ৰ পৰা পাছ কৰিছে অমুকৰ পৰা পাছ কৰিছে এখন ভাল মানে ৰিচ কাণ্ট্ৰিৰ পৰা পাছ কৰি আহিছে আমি কোন বেলেগ দৃষ্টিভংগী ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ ফালে অলপ চোৱা যায় অহা যায় সেইটো অপ্ৰিয় যদিও সত্য কিন্তু শিক্ষামানটো হয়তো বেলেগ এখন হেৰি কাণ্ট্ৰিটো দুখীয়া কাণ্ট্ৰি এখনতো এইটো ভাল হ'ব পাৰে কাৰণ দুখীয়া পৰিয়াল এটাতো ভাল শিক্ষিত সন্তান থাকে আৰু ধনী পৰিয়াল এটাতো শিক্ষাৰ প্ৰতি কোনো আগ্ৰহ দেখা নাযায় গতিকে এই ক্ষেত্ৰত বাংলাদেশ কেনেকুৱা বুলি কোৱা যায় চ' আমাৰ মাইণ্ডছেটটো মানে তেনেকুৱা হৈ গৈছে যে বাংলাদেশ আৰু কিনো হ'ব কিনো তাত পঢ়ি আহি কিনো ডক্টৰ হ'ব আৰু এনেকুৱা বাট বাকী কথা ক'ব নাযাওঁ বাট এডুকেশ্যন ছেক্টৰৰ পৰা বহুত ভাল বহুত উন্নত ময়ো তাত গৈহে মানে ভালকে ৰিয়েলিটিটো কাৰণ এইকাৰণেই তেওঁলোকে এডুকেশ্যন ছেক্টৰৰ ওপৰত বেছি উন্নত হ'ব লাগিব কাৰণ তাত মেধাৰ কাৰণে সংৰক্ষিত আসন কম হয় কাৰণ বহুত আসন বেলেগ বেলেগ দিশত সংৰক্ষিত হৈ আছে অলৰেডি স্বাধীনতা যুঁজাৰুৱেই হওক বা নাৰী বুলিয়েই হওক ওমেন বুলিয়েই কওক যেনেকৈ বেলেগ বেলেগ দিশত সংৰক্ষিত হৈ আছে বেছিখিনি আসন সংৰক্ষিত হৈ আছে গতিকে 40% বা 44% মেধাৰ পৰা থাকে গতিকে মেধাটো সেই হিচাপে কম্পিটিশ্যন খুব বেছি কাৰণ ৰিজাৰ্ভেশ্যনটো বহুত বেছি য'ত আপোনাৰ নৰ্মেলাইজ হ'ব লাগে তাত আপোনাৰ মোৰ দেন 56% ৰিজাৰ্ভে হৈ আছে কেটেগৰী চ' আপোনাৰ কম্পিটিশ্যনটো 44 মাজৰ ভিতৰত কম্পিটিশ্যনটো হয় মেইনলি চ' সেইটো কাৰণে আপোনাৰ টপৰ টপ তেনেকুৱা হ'ব লাগে হয় আৰু এটা কথা জানিব বিচাৰোঁ এই যে চিকিৎসা বিজ্ঞান পঢ়াৰ যিটো চিন্তা চৰ্চা এই কিমানমান বয়সৰ পৰা আৰম্ভ হৈছিল মোৰ মানে সপোনটো এতিয়া মানে কলি পৰিছিল হয় যিহেতু মোৰ মা মেডিকেল লাইনতে আছিলে চ' মাক সৰুৰ পৰা দেখি আহি আছিলোঁ মাক দেখি মনত এটা দেখিলে যে মানে টকা পইচাটো চব ফিল্ডতে থাকে সেইটোৱে মই যিটো মানে মেইন বুলি নকওঁ ৰোগীৰ প্ৰতি যিটো সেৱা কৰা আৰু মানে যিটো ৰোগীয়ে যিটো ৰেচপেক্ট দিয়ে সেইটো মানে টকা পইচাৰ লগত কোনো পধ্যেই কম্পেয়াৰ কৰিব নোৱাৰে বা যিকোনো বস্তুৰ লগতে কম্পেয়াৰ কৰিব নোৱাৰি যিহেতু মানে চাই যে বাইদেউ ধন্যবাদ আপোনাৰ কাৰণে মোৰ সেইটো বস্তু মানে মোক সৰুৰ পৰাই মানে অকণমান আকৰ্ষিত কৰিছিলে যে এনেকুৱা সন্মান দিয়ে নে মানুহবিলাকে আৰু নিজৰো এটা যিহেতু ছেটিছফেকশ্যন পায় যে কোনোবা এজন কাৰোবাৰ হৈছে মোৰ ফলত কিবা এটা হ'ব পাৰিছে ভাল হৈছে তেওঁৰ লাইফটো জীৱনৰ খেল যিহেতু হয় বহুত বিশ্বাসত আহে তেওঁলোকো আৰু যিহেতু মই কিবা এটা যেন দিব পাৰোঁ মোৰো ভাল লাগে ছেটিছফেকশ্যনটো বহুত বেলেগ বস্তু এই চিন্তাটো কিমানমান বয়সত প্ৰথম মই মেবি যেতিয়া 8-9 ইমান মানত আছোঁ তেতিয়া মানে ভালকৈ ডেভেলপ কৰিছিলোঁ আৰু বুজাও হৈছিলোঁ কথাবোৰ আৰু তাৰ কাৰণে পঢ়াৰ কেনেকুৱা প্ৰস্তুতি লৈছিল আমাৰ যদি এই ভিডিঅ'টো আমাৰ নৱম দশম মানৰ ছাত্ৰ ছাত্ৰীসকলে চাই থাকে তেওঁলোক উপকৃত হ'ব লাগিব হয় কেনেকৈ আচ্ছা পঢ়া আপোনাৰ যোনটো আপোনাৰ নৰ্মেল নিটতটো কোৱালিফাই মিনিমাম কৰিব লাগিব আৰু যিমান ভাল মাৰ্কছ থাকে সিমান আপোনাৰ বেটাৰ হৈ যায় কলেজ ৱাইজ ভাল কলেজতো এডমিশ্যন পাব আপোনালোকে চ' সেইটো কাৰণে 9-10ৰ পৰা ভাবোঁ আপোনালোকে ছায়েন্সৰ যোনবোৰ ছাবজেক্ট থাকে আপোনাৰ সেইবোৰ ভালকৈ বেছি গুৰুত্ব দিব লাগে আৰু 11-12তো বায়'লজিটো অলপ বেছি গুৰুত্ব দিয়ক মানে ভাল হয় আৰু সেইটো কাৰণে যিহেতু তাত যায় মেইনলি সেইটো ছাবজেক্টেই চলি যাব আৰু কেমিষ্ট্ৰিটোতো অলপ বেছি গুৰুত্ব দিব যোনবোৰ অৰ্গেনিক পাৰ্টবোৰ থাকে বায়'কেমিষ্ট্ৰিত সেইবোৰ কনচেপ্টবোৰ কিছুমান আহি যায় আইচোটপছ হওক আইচোবাৰ্ছ হওক সেইবোৰ আহি যায় চ' তেনেকুৱাকৈ ভালকৈ কৰি গ'লেই হ'ল আৰু নিশ্চয় এতিয়া আমি এটা সিদ্ধান্তলৈ আহিব পাৰোঁ যে যিসকলৰ আৰ্থিকভাৱে যিসকল টনকীয়া তেখেতসকলৰ সন্তানে যদি ইয়াত নীটৰ জৰিয়তে কোৱালিফাই নহয়ও তেওঁলোক অকণমান বাহিৰলৈ গৈ হ'লেও তেওঁলোকৰ যি সপোন চিকিৎসক হোৱাৰ এই সপোনটো ৰূপায়ণ কৰিবৰ কাৰণে পিছ হুমকি যাব নালাগে হয় বাংলাদেশেই বোলক ইউক্ৰেইনেই বোলক য'তেই নহওক যোৱাৰ এটা প্ৰৱণতা আহিব লাগে বহু ক্ষেত্ৰত আমাৰ অসমৰ এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আমি পাওঁ বা বহু অভিভাৱক পাওঁ মৰমৰ কাৰণেই হওক বা এটা অপত্য চেনেহ বা অহৈতুক চেনেহৰ কাৰণেই হওক মই বিদেশলৈ পঠিয়াম নে
ঠিক তেনেধৰণে এটা সিদ্ধান্ত লৈ তেওঁলোকৰ লাইনটোৱে একেবাৰে সলনি কৰি দিয়ে। এনেকুৱা অভিজ্ঞতা আছেনে বাৰু? দেখা যায়নে তেনেকুৱা? আচ্ছা, হয়, মানে ডিৰেক্টলি মোৰ ফ্ৰেণ্ডক দেখা নাই, বাট শুনিছো আৰু বহুত মানে বাহিৰৰ দেশত নপঠিয়াও, এজনে ল'ৰা এজনে ছোৱালী কিন্তু পঠিয়াব নহয়, মোৰ এজন ল'ৰা কেনেকে মই বিদেশলৈ ডাক্তৰ হ'বলৈ পঠিয়াম, ইয়াতে অকণ বেলেগ, ইয়াতে আকৌ বেলেগ কৰে। হয়, সেইটোতো থাকেই আৰু মাক বাপেকৰ মৰম আৰু এইটো তুলনা নহয়। বাট পেৰেণ্টছে এইটো কথা বুজিব লাগে যে সদায় ঘৰত ৰাখিলেতো জীৱনটো কৰিব নোৱাৰিব। তুমিতো মা দেউতাৰ একমাত্ৰ হয়, মই একমাত্ৰ। হয়, গতিকে এইটো যোৱাৰ ক্ষেত্ৰত কাৰ বেছি মানে যিটো অনুপ্ৰেৰণা? হয়, মানে মাৰ অকমান লাগিছিলে বেয়া যে দূৰত পঠিয়াম লাগিব, দেউতাৰো বেয়া লাগিব, মাৰো বেয়া লাগিব, বাট দেউতা মোৰো লাগিছিলে নিশ্চয়, মিছা নকওঁ। বাট উপায় নাই, যাবতো লাগিব, জীৱনটো যিহেতু গঢ়িব লাগিব। হয়, ঘৰত থাকিলে এইটো নহ'ব। চ' সেইটো কাৰণে মাহঁতকো দেউতাই বুজালে যে এনেকে ৰাখিলেতো নহ'ব, পঠিয়াবই লাগিব, জীৱনটোত যেতিয়া কিবা কৰিব খুজিছে। চ' সেইটো কাৰণে কঠোৰ হ'লো আৰু মই এইটো কথাই উনুকিয়াব খুজিছো যে একমাত্ৰ এজন সন্তান হোৱাৰ পিছতো শিক্ষাৰ যিটো আগ্ৰহ, মানে মানসিক বল শিক্ষা গ্ৰহণৰ কাৰণে বিদেশলৈ সেই সন্তানগৰাকীকে পঠাই দিয়া হৈছে। গতিকে আমাৰ যিসকল অভিভাৱক আৰ্থিকভাৱে টনকিয়াল বা তেওঁলোকৰ এনেকুৱা এটা সপোন আছে, তেওঁলোকে ইয়াতে নাপালেও বিদেশলৈ গৈ এই সপোনটো ৰূপায়ণ কৰাত তেওঁলোকৰ সন্তানসকলক উৎসাহ উদ্দীপনা যোগোৱা উচিত। এতিয়া আমি আৰু এটা কথা গম পালোঁ যে বাংলাদেশত এতিয়া কোটা ভিত্তিক অতি সাংঘাতিক আন্দোলন এটা চলি আছে। বিভিন্ন ধৰণৰ অফিচ কাছাৰী পুৰি দিয়া হৈছে, ৰেল সেৱা বন্ধ হৈ গৈছে, হেলিকপ্টাৰে সামৰিক বাহিনী সোমাবলগীয়া হৈছে, কাৰফিউ দিবলগীয়া হৈছে, নেট বিকল হৈ গৈছে। গতিকে এনেধৰণৰ কথা, বাতৰি কাকতৰ ৱেবছাইট বন্ধ হৈ গৈছে। এনেকুৱা পৰিস্থিতিৰ মুখত কেনেকে অহা হ'ল বাৰু তাৰ পৰা? হয়, চ' একচুৱেলি আমাৰ মানে যিটো আপোনাৰ প্ৰটেষ্টটো ষ্টাৰ্ট হ'ল, আৰম্ভণিতে ইমান বেয়া হোৱা নাছিলে। বাট কি হ'ল, গভৰ্ণমেণ্টে মানে মাছটো কণ্ট্ৰল কৰিব লাগে, মানে কিছুমান ষ্ট্ৰিক্ট ডিচিশ্যন লৈ ল'লে। আমি পাতি লওঁ, প্ৰটেষ্টটো কি কাৰণে হৈছে? চ' এইটো ৰিজাৰ্ভেশ্যনৰ কাৰণে হৈছে। চ' যিহেতু আমি অলপ আগত ডিছকাছ কৰি দিছোঁ, 56% আপোনাৰ ৰিজাৰ্ভেশ্যন বেচিছতে মানে চাকৰিয়াল তেনেকুৱা পোৱা যায় বৰ্তমান। আছিলে হয়, 44% মাত্ৰ মেধা, হয়, সেইটোৰ বেচিছত পোৱা যায়। আৰু বাংলাদেশ আৰ্থিকভাৱে অলপ দুৰ্বল হোৱাৰ এইটো এটা কাৰণ হ'ব পাৰে নেকি বাৰু? মেধাসকলৰ যিটো সেৱা, তাৰ পৰা বাংলাদেশ বঞ্চিত হৈ আছে ন? হয়তো আমি ভাবিব পাৰোঁ তেনেকৈ। হয়, ষ্টাডি কৰা নাই বাৰু। হয়, ঠিকে আছে। তাৰ পৰা কেনেকৈ অহা হ'ল? তাৰ পৰা সেইটো কাৰণে আপোনাৰ যিহেতু গভৰ্ণমেণ্টে যিবোৰ ষ্ট্ৰিক্ট ডিচিশ্যন কিছুমান ল'লে, ডাইৰেক্ট শ্বুটেড চাইড কৰাই দিলে। চ' বহুত কেইজন ষ্টুডেণ্ট ঢুকাবলগীয়া হ'ল। চ' সেইটো কাৰণে মানে প্ৰটেষ্টটো বহুত ডাঙৰ হৈ গ'ল। মানে ষ্টুডেণ্ট আৰু গভৰ্ণমেণ্ট এগেইনষ্টত মানে হৈ গ'ল প্ৰটেষ্টটো। চ' সেইটো কাৰণে কি হ'ল, আপোনাৰ কাৰফিউ দি দিব লগা হ'ল, পুৰা বাংলাদেশ কাৰফিউ দি দিব লগা হ'ল। চ' সেইটো কাৰণে কলেজ ইউনিভাৰ্চিটি চব বন্ধ দিয়াই দিলে বাংলাদেশৰ চব। তাৰপিছত আমাৰ কি হ'ল, কলেজৰ পৰা নটিচ দিয়াই দিলে যে যোনবোৰ ফৰেইন ষ্টুডেণ্ট আছা, তোমালোকে যদি যাব বিচাৰা তোমালোকে ঘৰলৈ, তোমালোকে যাব পাৰা। বাট একো এনেকুৱা নাছিলে যে যাবই লাগিব, নগ'লেও হয়, আমি মানে চিকিউৰিটিত ৰাখিম, সুৰক্ষিত ব্যৱস্থা সুন্দৰ আছে। হয়, যদি যাব বিচাৰে, কাৰণ যিহেতু আপোনাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিলে, আমি ঘৰত কোনো কণ্টেক্ট কৰিব পৰা নাছিলোঁ, কমিউনিকেশ্যন গেপ হৈ গৈছিল, টেনশ্যন এটা হৈ যে বাহিৰত আছে যিমান যি হ'লেও। চ' সেইটো কাৰণে আমাৰ ছিনিয়ৰবোৰে ডিচিশ্যন ল'লে যে ইয়াত সময় নষ্ট কৰি লাভ নাই, তেতিয়া আকৌ ঠিক নাই কেতিয়ালৈ ঠিক হয় পৰিৱেশটো। সেইটো কাৰণে আমাৰ ডিচিশ্যন ল'লে যে ঘৰলৈ গুচি যোৱাই ভাল। চ' আমি ঘৰত কণ্টেক্ট কৰিলোঁ যে ইয়াত এনেকুৱা পৰিৱেশ হৈছে, আমি ঘৰলৈ যাম বুলি ভাবিছোঁ। ঘৰত মা দেউতাহঁতেও টিকেট কৰাই দিলে। চ' নেক্সট আমি কি কৰিলোঁ, 19 তাৰিখে আমি ৰাতিপুৱা 3 বজাত তাৰ পৰা আহিলোঁ আমি আখাউৰা বৰ্ডাৰলৈ, যিটো বাংলাদেশ আৰু আগৰতলাৰ মাজত যিটো বৰ্ডাৰ আছে। কেনেকৈ অহা হ'ল? আমি তাত এম্বুলেঞ্চ বুক কৰিছিলোঁ, 8-10খনমান এম্বুলেঞ্চ বুক কৰিছিলোঁ, যিহেতু আমি এৰাউণ্ড 60 to 80 ষ্টুডেণ্টছ আছিলোঁ ইণ্ডিয়াৰ। চ' আমি এম্বুলেঞ্চ এইকেইখন বুক কৰি কিনে তাৰ পৰা 3 বজাত ওলালোঁ, মৰ্ণিং। আৰু ওলাই কিনে আমি 5 বজাৰ আগে বৰ্ডাৰ পাই গ'লোঁ। এই সময়ছোৱাত ৰাস্তা পথত কেনেকুৱা? হয়, আমি ভয় খাইছিলোঁ, কাৰণ আমি যোনটো ৰাস্তা দি আহিছিলোঁ তাত মানে এনেকুৱা কিছুমান ঠাই আছিলে য'ত মানে শ্বুটেড চাইডৰ অৰ্ডাৰ আছিলে। চ' নিশ্চয় ভয় লাগিছিলে আমাৰ কি বা হয়। বাট লাকিলি আমি তেনেকুৱা একো সন্মুখীন নহ'লোঁ। মে বি আমাৰ কপাল ভাল বুলিয়ে ক'ব লাগিব, তেনেকুৱা একো সন্মুখীন নহ'লোঁ আমি। খুব সুন্দৰকৈ আহি পালোঁ, একো অসুবিধা নহ'লে। চ' আমি বৰ্ডাৰ পালোঁ। বৰ্ডাৰ 8 বজাত খুলিলে, বৰ্ডাৰতে আমি ৱেইট কৰিলোঁ। বৰ্ডাৰ খোলাৰ পিছত চেকিং যিখিনি বেছিক হয় তেনেকুৱা হ'ল, তাতো একো অসুবিধা নাপালোঁ আৰু। হয়, এনেকুৱা চিটুৱেশ্যনৰ পৰা আহিছে বুলি একো অসুবিধা নাপালোঁ। দেন আমি বৰ্ডাৰ ক্ৰছ কৰি ইণ্ডিয়াত যিহেতু সোমালোঁ, দেন এয়াৰপৰ্টলৈ আহি তাৰ পৰা আহিছোঁ আৰু গুৱাহাটীলৈ। এতিয়া পৰিস্থিতি কেনেকুৱা হৈ আছে? এতিয়া অলপ ঠাণ্ডা হোৱা বুলি শুনিছোঁ। ষ্টুডেণ্টছবিলাকে আপোনাৰ লিডাৰবোৰে 2-3 দিনৰ কাৰণে প্ৰটেষ্টটো থমাই ৰখা বুলি শুনিছোঁ। আলাপ আলোচনা চলিব। হয়, চলিব। আৰু বাংলাদেশৰ এই
এই আশে পাশে নিশ্চয় এই কলেজখনৰ আশে পাশে অলপ ফুৰা হৈছে হয় অলপ চলপ কেনেকুৱা পৰিৱেশ আমাৰ লগত কেনেকুৱা পৰিৱেশ আচ্ছা আমাৰ কলেজখন যিহেতু আপোনাৰ একদম চিটি এৰিয়াত নহয় অকণমান মানে ভিতৰুৱা এৰিয়া যিহেতু কলেজৰ নিজা কেম্পাছ আছে অলপ গাঁৱলীয়া পৰিৱেশ মানে কলেজখন গাঁৱলীয়া পৰিৱেশ হয় তেনেকুৱা টাইপ ধৰিব পাৰে আৰু যিবোৰ ডাঙৰ গভৰ্ণমেণ্ট কলেজ থাকিলে যেনেকুৱা পৰিৱেশত থাকে আমাৰ মানে মেডিকেল কলেজ বুলিলে আমাৰ মনলৈ যিটো চিনাৰী আহে সেই চিনাৰী হয় এক্সেক্টলি সেইটো নহয় হয় একদম চিটি এৰিয়াত নহয় আৰু একদম সেউজীয়া পৰিৱেশ সেউজীয়া বহুত গ্ৰীনাৰী আছে হয় কেম্পাছটো খুব ধুনীয়া আৰু আপোনাৰ ভিতৰত লেক আছে তেনেকুৱা ডাঙৰ ডাঙৰ গছ গছনি গ্ৰীনাৰী বহুত আছে আৰু বাহিৰৰ পৰিৱেশটো আপোনাৰ সৰু বজাৰ চজাৰ যেনেকুৱাকৈ থাকে মানে ডাঙৰ মল চল থকা তেনেকুৱা টাইপ নহয় আৰু গাঁৱলীয়া পৰিৱেশ টাইপ বেছিক লাগতিয়ালখিনি পাই যাব আপুনি বজাৰ কৰিব তেনেকুৱা পৰিৱেশ আৰু আমাৰ অসমীয়া মানুহবিলাকতো খুব অতিথি প্ৰিয় হয় মানে কোনোবা বাহিৰৰ পৰা আহিলে খুব আদৰ সাদৰ কৰে হয় দোকান এখনতো যদি বাহিৰা মানুহ আহে হয় পাৰিলে আমি তেওঁৰ ভাষাটোতে কথা ক'বলৈ চেষ্টা কৰোঁ হয় ইমানেই আমি আবেগিক হৈ পৰোঁ তেওঁ হয় হয় গতিকে বাংলাদেশত এইটো কেনেকুৱা মানে বাহিৰৰ পৰা যোৱা মানুহখিনিৰ প্ৰতি বাংলাদেশী মানুহৰ মনোভাৱটো কেনেকুৱা হয় এতিয়ালৈ মোৰ বেছি টাইম হোৱা নাই বাট যিখিনি পাইছোঁ হস্পিটেলিটিটো বহুত ধুনীয়া মানে যেতিয়ালৈ গম পাই যে আমি ফৰেনাৰ হয় বহুত ধুনীয়াকৈ ইণ্টাৰেক্ট কৰে যে আপুনি ফৰেনাৰ ইণ্ডিয়াৰ ক'ৰ পৰা আহিছে পাৰ্টিকুলাৰলি মই যেতিয়া কওঁ মই আছামৰ পৰা আহিছোঁ তেতিয়া কওঁ আপুনি বাংলা জানে নিশ্চয় চ' মই কয় ভাষা আছে ত' মই কওঁ হা অলপ অলপ বুজি পাওঁ তেনেকৈ আৰু ময়ো যিহেতু ক'ব চেষ্টা কৰোঁ সিহঁতেও খুব ভাল পায় ক'ৰ পৰা হৈছেনে অলপ অলপ বুজি পোৱা হৈছোঁ যিহেতু চিমিলাৰে হয় মানে সৰু শিশুবিলাকে যেনেধৰণে আৰম্ভ আচ্ছা হয় হয় এক্সেক্টলি এক্সেক্টলি এইটো শুনি চাগে সিহঁতে খুব ভাল পায় মেইন ৰিজনটো সেইটো আমি যেতিয়া ক'ব চেষ্টা কৰোঁ সিহঁতৰ লেংগুৱেজটো সিহঁতৰ মানে নিজৰ নিজৰ ফিলটো আহে আৰু মোৰ ভাষাটো যেতিয়া বেলেগ বেলেগ অনা অসমীয়া ক'ব ইচ্ছা কৰে মোৰ ভাল লাগিব যে হয় চেষ্টাটো কৰিছে এটলিষ্ট সেইটোৱেই বৰ ভাল লাগে সেইখিনি কথা আলোচনা কৰি হয় তোমাৰ ভাল হওক ভাল ধৰণে কৃতকাৰ্য হৈ অহা আশীৰ্বাদ কৰিব আপোনালোকে আমাৰ ভগৱানে এইখিনি সহায় কৰক আল্লাই সহায় কৰক আমাৰো শুভেচ্ছা থাকিল ধন্যবাদ এগৰাকী ভাল চিকিৎসক হিচাপে লগ পাব নিশ্চয় নিশ্চয় পুৰা চেষ্টা কৰিম থেংক ইউ ধন্যবাদ